তো নমস্কাৰ বন্ধুসকল, আৰু আপুনিও আপোনাৰ ইমেইল আইডিৰ পাছৱৰ্ডটো পাহৰি গৈছে আৰু আপুনি ৰিছেট কৰিব বিচাৰিছে কিন্তু ৰিছেট কৰিব পৰা নাই, কাৰণ আপোনাৰ ইমেইল আইডিত যোনটো ফোন নম্বৰ আছিলে সেইটো এতিয়া আপোনাৰ লগত নাই। তো আপুনি তাৰ কাৰণে আপুনি পাছৱৰ্ডটো আপুনি ৰিছেট কৰিব পৰা নাই। তো আজি এই ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকৰ কাৰণে আপুনি এই প্ৰব্লেমটোৰ 100% সলিউশন পাব আৰু আপুনি ইজিলি আপোনাৰ পাছৱৰ্ডটো ৰিছেট কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা বোনাছ পইণ্ট, আপুনি আপোনাৰ ফোন নম্বৰটো নতুন ফোন নম্বৰটো আপুনি আপোনাৰ ইমেইল এড্ৰেছত আপডেট কৰিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথমতে এটা কথা মই কৈ ল'ব বিচাৰিছোঁ যে এটা কণ্ডিশ্যন আছে ইয়াতে, আৰু সেইটো হ'ল আপোনাৰ ইমেইল আইডিটো যিকোনো এটা ডিভাইচত সাইন ইন কৰা থাকিব লাগিব। ধৰি লওক আপোনাৰ মোবাইলত সাইন ইন কৰা আছে নাইবা আপোনাৰ লেপটপত সাইন ইন কৰা আছে, যিকোনো এটা ডিভাইচত আপোনাৰ ইমেইল আইডিটো সাইন ইন কৰা থাকিব লাগিব। তেতিয়াহে আপুনি উইদাউট ফোন নম্বৰ বা ৰিকভাৰী ইমেইল এড্ৰেছ নোহোৱাকৈ আপুনি পাছৱৰ্ডটো ৰিছেট কৰিব লাগিব। তো এতিয়া দেৰি নকৰোঁ, আপুনি ষ্টেপ ৱাইজ ষ্টেপ মই আপোনালোকক ভালদৰে কৈ যাবলৈ চেষ্টা কৰিম। তো আপোনালোকক প্ৰথমতে মই এটা কথা কৈছিলোঁ যে আপোনাৰ যিকোনো এটা ডিভাইচত আপোনাৰ মোবাইলটো ধৰি লওক নাইবা আপোনাৰ লেপটপত সেইটোত সাইন ইন কৰা থাকিব লাগিব। তো ধৰি লওক এতিয়া আপোনাৰ মোবাইলটোত সাইন ইন কৰা আছে, তো প্ৰথমে আপুনি গুগল ক্ৰমলৈকে যাব। আপোনাৰ মোবাইলৰ স্ক্ৰীণত, মোৰ স্ক্ৰীণত দেখিছে আপুনি এতিয়া গুগল ক্ৰমলৈ যাব। গুগল ক্ৰমত গৈ আপুনি গুগলত চিম্পলি চাৰ্চ কৰিব গুগল একাউণ্ট ৰিকভাৰী। তো আপুনি চাৰ্চ কৰিব আৰু তাৰপিছত আপুনি অকণমান তললৈ যদি আহে আপুনি দেখা পাব হাউ টু ৰিকভাৰ ইয়ৰ গুগল একাউণ্ট অৰ জিমেইল। তো আপুনি তাত ক্লিক কৰিব। তাৰপিছত আপুনি তললৈ গৈ দেখিব যে ফ'ল' দ্য ষ্টেপ ফৰ ৰিকভাৰ ইয়ৰ গুগল একাউণ্ট। তো আপুনি তাত ক্লিক কৰিব। মোৰ স্ক্ৰীণত চাই থাকক, আপুনি ভালদৰে বুজিব পাৰিব। তাৰপিছত আপোনাৰ এইখন স্ক্ৰীণ খোল খাই যাব গুগল একাউণ্ট ৰিকভাৰী। তো এতিয়া আপুনি ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো টাইপ কৰিব। এইখন আপোনাৰ মেনু খোল খাই যাব, আপুনি দেখিছে এইখন। তো ইয়াতে আপুনি বহুতকেইটা অপশ্যন আছে, আপুনি অপশ্যনবিলাক চুজ কৰিব পাৰে যদি আপোনাৰ হাতত আছে। তো আপোনাৰ হাতত এতিয়া এটাই অপশ্যন আছে, সেইটো হ'ল আপোনাৰ কনফাৰ্ম ইয়ৰ স্ক্ৰীণ লক। তো আপুনি কনফাৰ্ম ইয়ৰ স্ক্ৰীণ লকটো অপশ্যনটোত ক্লিক কৰিব আৰু তাৰপিছত আপুনি দেখিব কণ্টিনিউ কৰিব আহিব, আৰু কণ্টিনিউ কৰাৰ পিছত আপুনি স্ক্ৰীণ লকটো আপোনাৰ কনফাৰ্ম কৰিব আৰু তাৰপিছত আপুনি দেখিছে এইখন স্ক্ৰীণ আহিছে আৰু এতিয়া আপুনি চিম্পলি নেক্সট কৰিব। আৰু নেক্সট কৰাৰ পিছতে আপোনাৰ নতুন পাছৱৰ্ড দিবৰ কাৰণে পেজখন খোল খাই যাব। এতিয়া আপুনি চিম্পলি আপোনাৰ মনৰ পচন্দৰ পাছৱৰ্ড আপুনি এতিয়া দিব পাৰিব মনত থকাকৈ। এতিয়া আপোনাৰ পাছৱৰ্ডটো ৰিছেট হৈ যোৱাৰ পিছত আপুনি এতিয়া চিম্পলি জিমেইলত গৈ আপোনাৰ ছেটিংছত গৈ আপুনি আপোনাৰ নতুন ফোন নম্বৰ বা নতুন যদি ৰিকভাৰী ইমেইল এড্ৰেছ আপডেট কৰিব বিচাৰে তো আপুনি এতিয়া ইজিলি আপডেট কৰি ল'ব। আৰু তাৰপিছত আপোনাৰ একো টেনশ্যন নাই তেতিয়া পাছৱৰ্ডৰ বা ৰিছেট কৰাৰ কাৰণে। যদি আপুনি পাছৱৰ্ডটো পাহৰি যায়, যদি আপোনাৰ ভেলিড ফোন নম্বৰটো থাকে তেতিয়া আপোনাৰ একো প্ৰব্লেমেই নাহে পাছৱৰ্ড ৰিছেট কৰাৰ কাৰণে। যদি ফোন নম্বৰটো নাথাকে তেতিয়াহে আপোনাৰ এই প্ৰব্লেমবোৰ আহে। তো আপুনি আজি চিম্পল প্ৰচেছটো গম পালে। আপোনাৰ যদি পাছৱৰ্ডটো পাহৰি গৈছে ৰিছেট কৰি লওক ইজিলি, আৰু নতুন ফোন নম্বৰ আছে যদি আপোনালোকে এতিয়া আপডেট কৰি ল'ব পাৰিব। তো নিশ্চয় আপোনালোকে নতুন কিবা এটা কথা শিকিলে, যদি আপুনি নাজানিছিলে বা আপুনি এই প্ৰব্লেমটোত পৰি আছিলে, আপোনাৰ ইমেইল এড্ৰেছটো এৰিব বিচৰা নাছিলে কিন্তু আপুনি পাছৱৰ্ডটো পাহৰি গৈছিলে, এইপিনে আপোনাৰ ফোন নম্বৰটো নাছিলে। তো এতিয়া আপুনি নিশ্চয় সলিউশ্যনটো পাই গ'লে। আৰু এই সলিউশ্যনটো কৰোঁতে যদি আপুনি কিবা প্ৰব্লেম পায় দেন আপুনি মোৰ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰক, আৰু মই সেই প্ৰব্লেমটোৰ ওপৰত নিশ্চয় ভিডিঅ' বনাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক এনেকুৱা মজা ভিডিঅ' পাই থাকিবলৈ। আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব কিন্তু নাপাহৰিব। সেইকাৰণে ইমানেই, বাই বাই।